Ini Promo Manggala Bitani Bidinayam Prime Minister, Chief Minister India. UPPL Zindabad. Hello खुलुमो बयनिसिमबो SRB चेनेलाव नोंथांमोनखौ बयखौबो बरायबाय। दायो आं नोंथांमोननि सेराव फोरमायनो सानदों दि मानगोनां बारग' मन्त्रि चन्दन ब्रह्म बिथाङा दिनैनि दिनाव UPPL पार्टियाव जयनिं जाबाय आरो गावजों लोगोसे BPF नि सोद्रोमाफोरखौ साबेसे लाना फैनाय जाखो आरो बिथां चन्दन ब्रह्म बिथाङा प्रमद बर' सार बिथांखौ मानि थाखाय मोजां मोननानै UPPL पार्टियाव जयनिं जाखो बिथां चन्दन ब्रह्मआ गावनि बेसेन गोसा बिबुंथिजों रोखा रोखा फोरमायदों। दा नोंथांमोना भिडिअखौ जोबजासिम नायलांनो हागोन। আমার BPF উপসভাপতি তথা ডাক্তার মন্ত্রী চন্দন ব্রহ্ম ডাঙরিয়া UPPL যোগদান বিভাগে আরমাই অবদান জনাবার অনুরোধ করেছি। চন্দন ব্রহ্ম জিন্দাবাদ, চন্দন ব্রহ্ম জিন্দাবাদ, চন্দন ব্রহ্ম জিন্দাবাদ, UPPL জিন্দাবাদ। থ্যাংক ইউ। গুলজার শেখ আমার চিফ অর্গানাইজিং সেক্রেটারি আমসু এখানেও আজ UPPL দল যোগদান করে আছে। আমার ওয়ান আমি ভাইস প্রেসিডেন্ট এডিএস অঞ্জলি বড় চিরাং ডিস্ট্রিক্ট কমিউনিটি সেক্রেটারি BPF অঞ্জলি বড় এখানে তো ইয়া আন্দোলন মনে করেছো ইন্দ্রজিৎ কুমার ব্রহ্ম এখানে প্রেসিডেন্ট চিরাং ডিস্ট্রিক্ট বনসু এখানে তো আজ আন্দোলন মনে করেছো অশোক কুমার ব্রহ্ম ওয়ান অফ দ্য ভাইস প্রেসিডেন্ট সেন্ট্রাল কমিটি বনসু আমার চিরাং জেলায় হয় এখানে তো আন্দোলন মনে করেছো বিমল বসুমতারি এজিএস সেন্ট্রাল বনসু এখানে তো আন্দোলন মনে করেছো সমস্যা বসুমতারি জেনারেল সেক্রেটারি BSU চিরাং ডিস্ট্রিক্ট এখানে তো আন্দোলন করেছো রবিউল হক ভাইস প্রেসিডেন্ট চিরাং ডিস্ট্রিক্ট BSU রবিউল হক ভাইস প্রেসিডেন্ট চিরাং ডিস্ট্রিক্ট অরবিন্দ বড়ুয়া কমিশনার আমার BPF সাথে কার্যকর করা এটা আন্দোলন অনুরোধ করেছিল। মার্টিন নাজারি এক্স এনডিপি ফ্রম নিশিমা চিরানগর থেকে মার্টিন নাজারি নাগরিকও আজ আন্দোলন অনুরোধ করেছিল। অমর ব্রহ্ম চিরাং ডিস্ট্রিক্ট BPF ভাইস প্রেসিডেন্ট অমর ব্রহ্মকে আন্দোলন অনুরোধ করেছিল। বাবুল বসুমতারি চিরাং ডিস্ট্রিক্ট এজিএস UPPF তেখেতক আন্দোলন অনুরোধ করেছিল। টেকনা বড় গোলবারে পড়াইছে এটা প্রাক্তন F2 হয় আর প্রাক্তন BPF হয় তেখেতক আন্দোলন অনুরোধ করেছিল। মন্ত্রী বসুমতারি কক্সবাজার DCDC ভাইস চেয়ারম্যান তেখেতক আন্দোলন অনুরোধ করেছিল। রামানন্দ বসুমতারি এক্স BPF তেখেতক আন্দোলন অনুরোধ করেছিল। নিরঞ্জন ব্রহ্ম এক্স BJP তেখেতক আন্দোলন অনুরোধ করেছিল। বিষ্ণু ব্রহ্ম এক্স ভলান্টিয়ার ফোর্স তেখেতক আন্দোলন অনুরোধ করেছিল। গতিকে মই ৰাতিয়া কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ 20 জন আমাৰ নেতাসকল BPF প্ৰাক্তন নেতাসকলক আজি ইয়াত আদৰণি জনাইছো আৰু আশা কৰো এই 20 জন নেতাই ইনক্লুডিং আমাৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত এই UPPL দলত যোগদান কৰি সকলোৱে UPPL আদৰ্শ আৰু UPPL সংবিধান মানি আগত দিনত আমি সকলোৱে এটা পৰিয়ালৰ নাগৰিক হিচাপে পৰিয়ালৰ সদস্য হিচাপে আগবাঢ়ি যাম আৰু ইয়াৰ পিছত আমি ধৰি আমাৰ অতিথিসকলে ইয়াৰ পিছত আমাৰ বাকী আমাৰ যিবিলাক জড়িত হোৱাৰ কাৰণে আজি আহিছে তেখেতসকলক जोङो बयबो फैगौ समखौ नायहरनानै दिनैनि UPPL नि दैदेननाय एबा मानव बेलाय प्रमद बर' बिथांनि दैदेननाय आरो गासै टीम दैदेनगिरिफोरनि दैदेननायजों दिनै जि मोनसे स्टेबिलिटि
मोनसे सुस्थता आरो पलिटिकल स्टेबिलिटी जिखौ राजनैतिक सुस्थता मोनसे मिलन एबा समन्वय एबा गोरोबलायनाय बेयो दिनैनो जाबाय गाबोन जोबनांगौ बे नङा बिनि सास्टेनिटि बेखौ जोर होनाया जों गासिबो बिटिसि ओनसोलनि नागरिकनि बे कर्तब्य आरो बेनो समायनि गाबोन आरो बेखौनो सिगाङाव दोननानै दिनै आं आरो आंजों लोगोसे गोबां जोंनि समर्थक एबा विभिन्न दल संगठनाव बिफेकआव थानानै खामानि मावबोनाय दैदेनगिरि मावथिफारि रायजो राजाफोरखौ लानानै जों दिनै बिफेकआव जगदान होदों बेवहाय माबा मोनसे सिङाव आलादा दं सायाव आलादा मामा लुबैनानै फैदों व्यक्तिगत स्वार्थ बेवहाय जड़ित दं बे खोथाखौ हयथ' सोरबा सासे सानैया सानखांनो हागौ दहायनिफ्राय बारे बारे बुंदों बुंथिगिरि बिथांमोना যে চন্দন ব্রহ্ম প্রাক্তন অসমৰ মন্ত্ৰী এই কথাটো উল্লেখ কৰি পেলাই আমাৰ এংকৰিং যে ব্যক্তিসকলে কৰি আছে তেখেতসকলে এইটো উল্লেখ কৰিছে তো গতিকে পূৰ্ণ মন্ত্ৰী হ'ব লাগে বিটিসি ডেপুটি চিফ বুলি ইতিমধ্যে উল্লেখ কৰিছে এইটো সত্য কথা প্ৰথম ইণ্টাৰিমৰ ডেপুটি চিফ হৈ কাম কৰাৰ কাৰণে ৰাইজৰ আশীৰ্বাদত সুবিধা পাইছিল ইলেক্টেড যেতিয়া বিটিসি আহিছিল 2005 চনত তেতিয়াও ডেপুটি চিফ হিচাপে এই অঞ্চলটো সেৱা কৰাৰ কাৰণে ৰাইজে মোক আশীৰ্বাদ দিছে সকলো ৰাইজৰ আশীৰ্বাদ ঈশ্বৰৰ কৃপাত কনজিকিউটিভ তিনিবাৰ অসমত কেবিনেট মন্ত্ৰী হোৱাৰ কাৰণে মই খুব ভাগ্য হৈছিল তো এই কথাটো মই নিজৰ যিটো বিশ্লেষণ মই যেটো মানি লয় মই যেটো বুঝো যে চন্দন ব্ৰহ্ম এজন ব্যক্তি হিচাপে ৰাইজৰ যেটো আশীৰ্বাদ কথা যেটো মৰ্যাদা পাব লাগে মোৰ যেটো পাবলগীয়া তাতকৈ মই বহুত বেছি পাইছোঁ তো নতুনকৈ আৰু কিবা পাবলগীয়া হ'বলগীয়া বুলি মই নাভাবোঁ आं साना आं आरो माबा जाबावनांगौ आद्रा थानाय सिमां दंबावो बेनि थाखाय इउपिपिएलआव थांनानै बे आद्रा थानाय सिमांखौ व्यक्तिगत माखासे पजिशननि थाखाय सिन्था खालामदों बे खोथाखौ भुलावबो दासान बेयो आंनि साननाय एबा उद्देश्य नङा प्रायोरिटी नम्बर 1 जोंहा खौसेथि जोंनि मिलन समन्वय आमार মাজত एकता समन्वय मिलन এইটোৱে প্ৰধান আৰু এইটো আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো সম্ভাৱ্য হৈছে এই সম্ভাৱ্য যিটো এই সম্ভৱটো আমি বৰ্তি ৰাখিব লাগিব ইয়াক আমি স্থায়ীকৰণ কৰিব লাগিব এইটোৱে হ'ল মূল কথা আজি ৰাতিপুৱা অৰুণদা আক্ৰাসু কনষ্টিটিউচি মানে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন তথা ষ্টুডেণ্ট ইউনিয়নৰ একদম জাতি ষ্ট্ৰং যিটো সভাপতি আছিল অৰুণ ৰায় ডাঙৰীয়া কালিপুখুৰীৰ তেখেতেও আজি ৰাতিপুৱা ইউপিএফএল দলক প্ৰচাৰ কৰিছিল আজি লৈ যাব এইটো ভাল কথা আজি অকল এটা ছেকশ্যনৰ পৰা নহয় এটা গোষ্ঠীৰ পৰা নহয় সকলো ছেকশ্যন সকলো গোষ্ঠীৰ পৰা আজি ইউপিএফএল মুক্তি হৈছে এইটোৱে সময়ৰ দাবী ইয়াত বেলেগ একো ক্ৰিটিকেলি চাবলগীয়া একো কথা নাই হাগ্ৰামা ডাঙৰীয়াই কিবা কৈছে ইয়াৰ উত্তৰ কি কয় গালি দিছে কিবা দিছে চিনি নাপায় এইটো আপুনি কি কয় কিন্তু মই ভাবোঁ এইটো উত্তৰ দিবলগীয়া একো বিষয় নহয় আৰু মই নিদিম ইয়াৰ প্ৰয়োজন নাই ৰাইজে সকলোৱে আজি সজাগ নিজৰ বিবেকৰ দ্বাৰা বিবেচিত কৰিবৰ কাৰণে সকলোৱে আজি সক্ষম এই অঞ্চলৰ ৰাইজে গতিকে তেখেতে কি কৈছে কোৱা নাই মই আশীৰ্বাদ হিচাপে কৈছোঁ এটাই কথা এতিয়া কথাটো হ'ল বিগত 10 বছৰ হীৰাকৰণীয়া তথা নৱকৰণীয়া এই অঞ্চল সাম্প্ৰদায়িক ৰাজনীতি জাতি বিভাজন জাতিভেদ ৰাজনীতি কৰি পেলাই এই অঞ্চলৰ সকলো বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ মাজত বড়ো অনাবৰ সৃষ্টি কৰি পেলাই পূৰ্বপুৰুষৰ পৰা ইয়াত বসতি কৰি
সমন্বয়ৰ বান্ধোনেৰে আমাৰ যিটো সংস্কৃতি এইটো বিচ্ছিন্ন কৰি পেলাই নৱশৰণীয়া ডাঙৰীয়াই 10 বছৰ কমিউনেল পলিটিক্স বুলি যিটো কয় সাম্প্ৰদায়িক ৰাজনীতি এই সাম্প্ৰদায়িক ৰাজনীতি গোটেই অঞ্চলৰ ৰাজ্যক দবাই ৰাখিছিল এই কথাটো আজি অতি আনন্দৰ দিন সাম্প্ৰদায়িক শক্তি তথা ৰাজনীতিৰ পৰা আজি বৰ্তমান অঞ্চলৰ ৰাইজে মুকলি আকাশত আজি মুক্ত মনেৰে আজি আমি উল্লাস কৰাৰ কাৰণে আজি সময় হৈছে মই ভাবো আমি সকলোৱে আনন্দ কৰিব যে মইও ৰমজান আৰু এই কথাটো আজি সম্ভৱ হ'বলৈ গ'ল আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাজ্যখনৰ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব এনডিএ ফেমিলি আমাৰ ইউপিপিএল দল সামিল কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল প্ৰাৰ্থী প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী এনডিএ আজি সমৰ্থন দি পেলাই কমিউনেল পলিটিক্স যেটো সাম্প্ৰদায়িক ৰাজনীতিটো শেষ কৰাৰ কাৰণে সুবিধা আমাক দিলে এইটোৰ কাৰণে সেই নেতাসকলক আমি ধন্যবাদ দিব জগত जों धन्यवाद होनांगोन जोंनि प्रधानमंत्री जोंनि आसामनि गिबि मन्त्रि गाहाय मन्त्रि बिथांमोनखौ मानोना 10 बोसोर हिरासरनिया नवसरनिया गोष्ठीगत साम्प्रदायिक कमिउनेल बर' अनाबर विभाजन बा बुखावनानै जोंनि गेजेराव भुल बुजाबुजि सृष्टि खालामनानै 10 बोसोर बे जायगानिफ्राय बे हानिफ्राय बे एमपि जादों जोंनि अनलायनाय सोमोन्दोखौ बियो ध्वंस खालामदों नाथाय जोंनि देशनि प्रधानमन्त्री माननीय नरेंद्र मोदी जोंनि राज्योनि गाहाय मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि दैदेननाय एनडिए जोंनि प्रमोद बर' मानगोनां बिथांनि दैदेननाय इउपिपिएल दोलो बेखौ दिनै समर्थन खालामनानै हिरासरनिया तथा साम्प्रदायिक शक्तिखौ बे बिबारनि इलेक्शननि गेजेरजों ध्वंस खालामहरनाया बियो जोबोद जोङो धन्यबाद होनो गोनां जों बेखौ साबायखर होनांगोन बेफोर माखासे गोथौ आरो फिउचारिस्टिक भबिष्यतनि माखासे बहाय बाथ्रा दं बेफोर बाथ्राखौ जोङो गोथौयै जोङो सिन्था खालामो अनहरदों अनदों लोगोसे अननायखौ लानो रोंनाय आरो अनजानायाव दिनै प्रमोद बर' मानगोनां बिथांनि दैदेननायाव प्राइम मिनिस्टार चिफ मिनिस्टार एनडिए अनजानो रोंनायाबो गुन आरो जों अनजानो रोंनांगौ होमबासो जोंनि समस्या जोंनि भबिष्यतआ जिउ जागोन आरो बेनि थाखाय मानगोनां प्रमोद बर' जोंनि बड'लेण्डनि चिफ बिथांखौ आङो गोसो सिंनिफ्राय थोजासे साबायखर होयो बिथाङाबो धन्यबादनि पात्र कारण गोजौ गाहाय मोनसे सम्पर्क खालामनानै मोनसे समन्वय मोनसे सोमोन्दो खालामनानै मोनसे आबहावा परिबेश सृष्टि खालामामोनब्ला दिनै एनडिएआ बे रोखोमनि अननायनि बहाय खोथा गैया बे गिदिर खोथा बहाय गोबां परिश्रम दं मेलेमनि देहानि चिन्तानि बहाय गोबां लोहाबनाय गोथौ बहाय माखासे सरसानि खोथा दङ दा बेयो बिराद मोजां बाथ्रा साम्प्रदायिक राजनितिनिफ्राय जोङो देग्लायनिफ्राय बारग'नोसै आरो बियो जोबोद गोनांमोन जोंनि थाखाय जाति विभाजन खालामनानै राजनिति दा बहाय गोथौ माखासे खोथाफोर थाबाय फैगौ दिनाव जोंनि ओनसोलखौ अनागत दिनाव এই অঞ্চল আৰু ক্ষেত্ৰমতে উন্নয়ন কৰাৰ কাৰণে এইটো স্পষ্ট কথা আমি সবাই বুজি পাওঁ যে এই অঞ্চলৰ
জনগণ হিসাবে বিগত দিনৰ ৰাজনৈতিক নেতাসকলে দলসকলে আমাৰ ইয়াত যিটো ৰাজনীতি চলিছিল এইটো বিৰোধীৰ ৰাজনীতি অপজিশ্যন পলিটিক্স কৰিবৰ কাৰণে আমাৰ মানুহবিলাকে ভাল পাইছে ৰুলিং পলিটিক্সটো সদায় আমি আমাৰ নহয় দূৰৰ পৰা চাবলৈ ভাল পাইছোঁ আৰু জনে ৰুলিং পলিটিক্সৰ কথা চিন্তা কৰিছিল তেতিয়া সমাজত বেলেগ দৃষ্টিত তেওঁলোকক বিচাৰ কৰিছিল কিন্তু সকলোৱে আমি বুজিব পাৰিছোঁ যে অঞ্চল আমাৰ এই অঞ্চল উন্নয়নযোগ্য হ'ব লাগে ৰুলিং পলিটিক্সৰ ধাৰাবাহিকতা কণ্টিনিউৱাছ ৰুলিং পলিটিক্সৰ ইয়াৰ প্ৰয়োজন ইয়াৰ কাৰণে আমি সকলোৱে আজিৰ যিটো ৰুলিং যিটো দল এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন এই প্ৰশাসনটো আমি ইয়াৰ যিটো ধাৰাবাহিকতা ইয়াৰ যিটো কণ্টিনিউৱাছ লাগাতাৰ এই কথাটো আমি লৈ যাব ইয়াৰ কাৰণে UPPM দল নিজে অদ্ভুত মজবুত অদূৰ ভৱিষ্যতত যাতে দুৰ্বল নহয় ইয়াৰ কাৰণে আমিও আজি UPPM দলত আমি যোগদান কৰিছোঁ বেলেগ একো উদ্দেশ্য নাই উদ্দেশ্য এইটোৱে আমাৰ যিটো ধাৰাবাহিকতা কিবা কাৰণত যাতে বিচলিত নহয় এইটো আমি চাব লাগিব আৰু এইটোৱেই মূল কথা মূল লক্ষ্য বেলেগ একো দেখা নাই যেনেই যদি তিনি হিচাপ খালামনি হলে ইলেকশ্যনৰ বছৰ ইলেকশ্যনৰ কাম চলি আছে হাৰা জিকাৰ কথা যদি আমি হিচাপ নিকাচ কৰিব বিচাৰোঁ ইয়াত আৰু হিচাপ কৰিবলগীয়া একো নহয় UPPL দলৰ প্ৰাৰ্থী বৰ্তমান চিটি সমষ্টিৰ বিধায়ক তথা NDA দলৰ NDA যিটো মনোনীত প্ৰাৰ্থী সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ময়ো যিটো MP খেলিছিলোঁ BPMৰ ফালৰ পৰা 2014 চনত মোৰ যিটো এছেছমেণ্ট মোৰ যিটো অভিজ্ঞতা কিছু যিটো আছে সেই হিচাপত 2.5 পৰা 3 লাখ ব্যৱধানত UPPL কেন্দ্ৰিকে NDA সমৰ্থিত প্ৰাৰ্থী জয়ন্ত ভাইয়ে জিকিব মই যিটো খেল কৰিছিলোঁ ইয়াত কণ্টেষ্টত কোন আহিব সোৰ কণ্টেষ্টত হৈ গ'ল একো তিনিহাই হয়তো অনেকানি নোপায় এদিন বিলিখা কিন্তু আন্দাজো নোপোৱাকৈ কণ্টেষ্টত কোন দলে আহিব এইটো এতিয়ালৈকে মই বৰ্তমান দেখা নাই অৱস্থাটো কেনেকুৱা অৱস্থাৰে বুজিছোঁ স্পষ্ট কথা BPF দলৰ কথাটো যদি আমি চৰ্চা কৰোঁ এই কথাটো স্পষ্ট 2014 চনত তাতে চবেই জানা বিদায় বেদেৰা আসামনি মন্ত্ৰী মানগানাং উৎপল বৰা বিদায় বেদেৰা বিধানা 2014 PCB আমি MP ক্যান্ডিডেট আন BPF MP ক্যান্ডিডেট মানবিক সংসদ কুকুর বসুমতী বিধানা ইন্ডিপেন্ডেন্ট जोंनि नायबाजाराव सासेल' गभर्नर रिटायारमेन्ट समनि रन्जित शेखर मोसाहारि सार बिथाङा केन्डिडेट जों साब्रैजों ज' खालामनानै जेसेबां भट मोन्दों बेखौ बिट खालामनानै गिरासावनिया 2.5 लाख डिफारेन्सखौ देरहाबाय बै समाव दा बेवहाय BPF देरहाबाय देरहागोन माबे अंकजों बुंदों अंकआ खुनु पदे मिलाया बे सम्भबा नङा खुनु खारनाव देरहानो हाया बे क्लियार बेखौ ओरैनो थुखोलायनानै गावजों गाव केन्डिडेटखौ खर' फेदेरनानै खस्थ' होनाया बे थिग नङा माने हिसाबा बुङो आरो खोथा क्लियार बेवहाय दागायना बुंनायनि खोथा नङा बे एकदम स्पष्ट देरहाखानाय दा बै समाव रायजो राजानि जानानै যথेষ্ট मोजां खामानि मावो बेखौ बुंनांगौ जेबो गैला সাংবাদিক বন্ধুসকলে সুধিছে অথনি সুধিছে যেতিয়া আমি ৰেলী কৰি আহোঁ যে আপুনি অহাৰ পিছত BPF দলৰ অৱস্থা কি হ'ব মই কৈছোঁ পিছত ক'ম অলপ থাকে BPF দলটো নাথাকা নহয় থাকিব কিন্তু আজিৰ পৰা BPF দলৰ হেমোগ্লোবিন বিলো 5 হ'ব এজন মানুহে সুস্থভাৱে থাকিব হলে 13 হেমোগ্লোবিন 13 লাগে কিয় বিলো 5 মানে বুজিল
আজি দিনটোৰ পৰা আৰু আফটাৰ ইলেকশ্যন যেতিয়া ৰিজাল্ট ওলাব বিৰোধী এনেকুৱা হ'ব দ্বিতীয় দলেই হেমগ্লবিন অকল দ্বিতীয় নহয় এই অঞ্চলত কংগ্ৰেছৰ কথা যদি আমি ক'বলৈ যাওঁ বৰ্তমান কংগ্ৰেছৰ যিটো স্থিতি ইতিমধ্যে তেখেতসকলে তেওঁলোকৰ হেমগ্লবিন বিৰোধী কংগ্ৰেছ দলৰ প্ৰতি অসমত ইয়াত কোনো কণ্টেষ্ট কৰিব নোৱাৰে সম্ভৱেই নহয় তো গতিকে সমন্বয় মিলন উন্নয়নটো যাতে ক্ষিপ্ৰগতিত আগুৱাই যায় আৰু এইটো আমি যাতে ধৰি ৰাখিব পাৰে এই কথাটো প্ৰাধান্যতা দি পেলাই আমি সকলোৱে একত্ৰিত হৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলত কাম কৰিবৰ কাৰণে একত্ৰিত হৈছোঁ আৰু দলে যিখিনি দায়িত্ব দিব কেপাচিটি ক্ষমতা যি আছে এইটো সলজাৰ কৰিবৰ কাৰণে দুজন নামি থাকায় আঙে দিননিफ्राय প্ৰস্তুত ব্যক্তিগত আলোচনা जुलिया खौसे जानानै सिगांथिं गोलाव मावनांगौ दङ बेनो उद्देश्य गोजोन्थों जोबथारनायाव जों ज' स्ल'गान होदिनि UPPL long live UPPL long live प्रमोद बड़ो जिंदाबाद UPPL प्रमोद जिंदाबाद रंगरा नारियाली जिंदाबाद जयंत बसुमतारी जिंदाबाद दिनैनि दिनाव BPF पार्टीनिफ्राय UPPL पार्टीयाव गोबां जयनिं जानायखौ नुनो मोन्दों दा नोंथांमोना कमेन्ट सेक्सनाव फोरमायहरनो हागोन बेफोरबायदि खौसेथिखौ नुब्लाना गोसोफोरखौ मोजां नाङो आरोना दा नोंथांमोना मा सानो गावजों गाव एना एनि नांज्लाय खमलाय सानफ्रोमबो फेसबुक मिडियाफोराव बुखिलायबाय थानायखौ गोबां नुनो मोनो दा बेफोरबायदि नांज्लाय खमलाय जायालासिनो खौसेथि जाब्लाना जोंनि बर' हारिया गोजौआव जौगालांनो हागोन दा बिथां मानगोनां बारग'मन्त्रि चन्दन ब्रह्म बिथाङा प्रमोद बर' दैदेननाय UPPL सरकारखौ मोजां मोननानै बिथाङा UPPL पार्टीयाव जयनिं जाबाय गावनि गोबां सोद्रोमाखौ लानानै दा नोंथांमोना मा सानो कमेन्ट सेक्सनाव फोरमायहर आरो नोंथांमोना आंनि YouTube चेनेलाव गोदानब्ला अन्नानै आंनि YouTube चेनेलखौ साबस्क्राइब खालामना होबानो जाबाय आरो भिडिअखौ लाइक खालामना होबानो जाबाय आरो लोगोफोरनो शेयार खालामना होबानो जाबाय।